যেটো আমাৰ ইলেকশ্যন কমিশনৰ ক্লেইম অবজেকশ্যন বিলাক হয় ইয়াতে বহুত একদম ইজি এটা প্ৰসেস আপোনালোকৰ যদি কিবা ক্লেইম অবজেকশ্যন থাকে তেতিয়াহ'লে সেইটো এখন ক্লেইম কাগজতে কি কাৰণত আপোনালোকৰ অবজেকশ্যনটো আছে সেইটো লিখি সাপোর্টিং ডকুমেন্টৰ মানে এটাচ কৰি পেলাই যি অফিচাৰ আছে অথৰাইজ অফিচাৰ আছে বা আমাৰ ইলেকশ্যন ব্ৰাঞ্চত সাবমিট কৰিলো সেইটো আমি কনসিডাৰ কৰিম আমি আগতে এখন প্ৰেছ কনফাৰেন্স কৰিছিলোঁ তাতে কোৱা হৈছিল যেটো আমাৰ 24 ফেব্ৰুৱাৰী আছে তাতে আমাৰ কাউন্সিল ইলেকশ্যন 2022 যিখন স্ট্ৰাইক অফ লিষ্ট আমি পাব্লিছ কৰিব লাগিছিল তো সেইটো আজি আমি পাব্লিছ কৰিব ওলাইছোঁ তো আমাৰ ডিফু সাব ডিভিজনত যি আমাৰ 10টা MSC কনস্টিটুৱেন্সি আছে তাতে হাওড়াঘাট MSC কনস্টিটুৱেন্সিৰ কাৰণে 763 লাংপাৰৰ কাৰণে 692 ফুলনি MSC কনস্টিটুৱেন্সিৰ কাৰণে 154 লাংহিনৰ কাৰণে 692 খান্তিৰ কাৰণে 284 মহামায়াৰ কাৰণে 763 নামাটিৰ কাৰণে 194 লাম্বাজং 1385 ধনচিৰি 896 और सिंहासनर कारण 50 तो ऑल टोटल 5883 पर्सन्स हमारे स्ट्राइक ऑफ ये लिस्ट আছে তাতে আহিছে সো এতিয়া যিসকল মানে ভোটাৰৰ যদি কিবা তেওঁলোকৰ ক্লেইম এণ্ড অবজেকশ্যন আছে তেতিয়াহ'লে তেওঁলোকে 11 মাৰ্চলৈকে মানে আজিৰ পৰা আৰম্ভ কৰি 11 মাৰ্চৰ ভিতৰত তেওঁলোকৰ ক্লেইম এণ্ড অবজেকশ্যনখিনি ফাইল কৰিব পাৰিব তো তাৰ কাৰণে মানে কিছুমান প্লেচ নটিফাই কৰা হৈছে যিসকল আমাৰ অথৰাইজ অফিচাৰ থাকিব তেওঁলোকৰ ওচৰত যি ভোটাৰ আছে তেওঁলোকৰ যদি কিবা ক্লেইম এণ্ড অবজেকশ্যন থাকে তেওঁলোকে তাতে ফাইল কৰিব পাৰিব হাওড়াঘাটৰ কাৰণে যিটো জেগা নটিফাই কৰি থোৱা আছে এইটো বিডিঅ অফিচ হাওড়াঘাট লাংপাৰৰ কাৰণে এছিষ্টেণ্ট এক্সিকিউটিভ ইঞ্জিনিয়াৰ PWD ৰোড বকলিয়া ফুলনিৰ কাৰণে এআৰও ফুলনি অফিচ লাংহিনৰ কাৰণে এছিষ্টেণ্ট এক্সিকিউটিভ ইঞ্জিনিয়াৰ ইৰিগেশ্যন লাংহিন কৰকান্ট্ৰিৰ কাৰণে বিডিঅ অফিচ চামেলাংছো মহামায়া কাৰণে ফৰেষ্ট আইবি ডকমকা আৰু নামাটিৰ কাৰণে এক্সিকিউটিভ অফিচাৰ হাওড়াঘাট মিউনিচিপালিটি বৰ্ড এণ্ড লম্বাজঙৰ কাৰণে দুটা অফিচ নটিফাই কৰা হৈছে কিয়নো ভোটাৰো বেছি আছে তো বিডিঅ অফিচ লম্বাজং এণ্ড PD অফিচ প্ৰজেক্ট ডাইৰেক্টৰ DRDA আৰু ধনচিৰিৰ কাৰণে ৰেঞ্জ অফিচাৰ ইষ্টাৰ্ণ ৰেঞ্জ ৰংগা পাহাৰ এণ্ড সিংহাসনৰ কাৰণে বিডিঅ অফিচ লম্বাজং তো এই অফিসত তেওঁলোকৰ ক্লেইম এণ্ড অবজেকশ্যন থাকিলে তেওঁলোকে ফাইল কৰিব যিটো টেণ্টেটিভ পোলিং ষ্টেচন আছে এতিয়া আমাৰ এই গোটেই 10টা MSCৰ কাৰণে এইটো এৰাউণ্ড 404 হৈছে কিন্তু যিখন ফাইনেল লিষ্ট অফ পোলিং ষ্টেচন থাকিব সেইটো আমি ইলেকশ্যন ডেট যেতিয়া এনাউন্স হ'ব তাৰ 7 দিনৰ আগলৈকে আমি এইটো নটিফাই কৰিব লাগে তো পৰৱৰ্তী সময়ত এক্সাক্ট যিটো নম্বৰ হ'ব এইটো আপোনালোকক জনোৱা হ'ব সো অলৰেডি যিখিনি ইনফৰমেশ্যন আপোনালোকক আমি জনাইছোঁ সেইখিনি এটাটো আমি প্ৰেছৰ যোগেদিও গোটেই যি ভোটাৰ আছে তেওঁলোকক জনাইছোঁ আৰু দ্বিতীয়তে যিসকল আমাৰ ৰিকগনাইজ পলিটিকেল পাৰ্টি আছে তেওঁলোককো ইনফৰমেশ্যনখিনি আমি শ্বেয়াৰ কৰিম থেংক ইউ সুধিবলগীয়া ডকুমেণ্ট যিটো প্ৰুফ বেছিক ডকুমেণ্ট আপোনাৰ লাগিব সেই ডকুমেণ্ট থাকিব লাগিব কেনেকৈ আহিছে কি আহিছে দ্যাট ইজ এ ডিফাৰেণ্ট सेकेंडरी ठीक है अभी सपोज उनका जहाँ से शादी माने जो পৰা सपोज বিয়া হৈ আছে তাৰ ভোটাৰ লিষ্টত তেওঁৰ নাম আছে এতিয়া হলে তো ইয়াতে ভোটাৰ লিষ্টত নাম সোমাব দুটা ইয়াতে হ'ব না So that is, I cannot give you a blanket kind of answer because it will vary it will vary case to case. ठीक है आपका जो भी डॉक्यूमेंट होगा उसको पूरा देखा जाएगा आफ्टर दैट ओनली वी कैन से कि ओके दिस पर्सन मे बी इंक्लूडेड और दिस पर्सन मे नॉट बी इंक्लूडेड तो आप लोगों को एक मैं ब्लैंकेट चीज नहीं बता पाऊंगा कंसिडर करो
criteria is very simple, like আপোনাৰ 18 বছৰ হ'ব লাগে আৰু 2 নম্বৰ কথা যিখিনি নন ট্ৰাইবেল পপুলেশ্যন আছে তেওঁলোক মানে লাষ্ট 12 বছৰৰ পৰা ইয়াৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব as per article 128 of 128 as well as supporting 129 of the Assam Autonomous District Constitution of District Council Rules 1951. So permanent resident means those are coming for business purpose. Except people are named in voters one. See, যদি তেওঁলোকৰ নাম যিখন আমাৰ ইলেকশ্যন কমিশনৰ ভোটাৰ আইডি আছে ঠিক আছে তাতে ইনক্লুড আছে প্ৰথম কথা সেইটোতো ফাৰ্ষ্ট ক্ৰাইটেৰিয়া হ'ল তাৰ পিছত যদি তেওঁলোকৰ তাতে পাট্টা আছে আজি 12 বছৰতকৈ বেছি সময় তেওঁলোক তাতে আছে তেওঁলোকে যদি ভ্যালিড যি ডকুমেণ্ট আছে সেইবিলাক যদি তেওঁলোকে সাবমিট কৰিব পাৰে দেন দে ক্যান বি ভোটাৰ if they have no patta if they have this thing they have their name included in our ECI voter list and then they can establish with supporting document their permanent residency in that particular area then that can be like that our man এতিয়া যদি কোনোবা ইয়াতে 50 বছৰৰ পৰাও আছে কিন্তু তেওঁৰ যদি ভোটাৰ কাৰ্ড নাই ৰেশন কাৰ্ড নাই and Aadhaar card nai but he is not able to establish his permanent residency with the help of any document then he will not be included. That means if any documental proof without land documental proof eta don't থাকিব লাগিব মানে মাটিটো নহলেও নিজৰ ডকুমেন্টাল প্ৰুফ যদি উঠিবলৈ কল হয় হ'ব না thing is like apuni permanent resident হ'ব লাগিব আপোনাৰ ডকুমেন্ট যেটো proof basic document আপোনাৰ লাগিব সেই ডকুমেন্ট থাকিব লাগিব ঠিক আছে আপুনি কেনেকৈ আহিছে কি আহিছে that is a different secondary thing আকিয়া দিন মানুহে তেতৰ বাহিৰৰ পৰা বিয়া কৰি আনিছে আৰু ठीक है अभी सपोज उनका जहाँ से शादी हो মানে जो पर सपोज বিয়া হৈ আছে তাৰ ভোটাৰ লিষ্টত তেওঁৰ নাম আছে তেতিয়া হলে তাৰ ইয়াতে ভোটাৰ লিষ্টত নাম সোমাব না দুটা মানে ইয়াত নিব নাপায় हाँ very subject sorry it will vary case to case ठीक है आपका जो भी डॉक्यूमेंट होगा उसको पूरा देखा जाएगा आफ्टर दैट ओनली वी कैन से कि ओके दिस पर्सन मे बी इंक्लूडेड और दिस पर्सन मे नॉट बी इंक्लूडेड तो आप लोगों को एक मैं ब्लैंकेट चीज नहीं बता पाऊंगा एंड दैट इज एक्चुअली ये जो 10 दिन का एक प्रोसेस हम लोग करते हैं इट इज बिकॉज़ ऑफ दैट एनीथिंग एल्स good afternoon sir Good afternoon. Good afternoon to all. So, so good afternoon to all. To ফাইল কৰিব পাৰি সময়ত যি ক্লেইম এণ্ড অবজেকশ্যন আছে যিটো অলৰেডি কোৱা হৈছে যে 11 মাৰ্চৰ ভিতৰত তেওঁলোকৰ ক্লেইম এণ্ড অবজেকশ্যনবিলাক ফাইল কৰিব পাৰিব তাৰপিছত আনাদাৰ 10 দিনৰ ভিতৰত আমাৰ যিসকল এয়াৰত থাকিব তেওঁলোকে সেই যি ক্লেইম এণ্ড অবজেকশ্যন আছে তাক ডিস্প'জ কৰিব লাগিব আৰু যিখন ফাইনেল ৰোল হ'ব সেইখন আমি 25 মাৰ্চৰ ভিতৰত 25 মাৰ্চৰ তাৰিখে আমি পাব্লিছ কৰিব লাগিব এইখিনি আছিল আমাৰ ফালৰ পৰা দিবলগীয়া ইনফৰমেশ্যন তো যিটো টেণ্টেটিভ পলিং ষ্টেচন আছে এতিয়া আমাৰ এই গোটেই 10টা MSCৰ কাৰণে এইটো এৰাউণ্ড 404 হৈছে কিন্তু যিখন ফাইনেল লিষ্ট অফ পলিং ষ্টেচন থাকিব সেইটো আমি ইলেকশ্যন ডেট যেতিয়া এনাউন্স হ'ব তাৰ 7 দিনৰ আগলৈকে আমি এইটো নটিফাই কৰিব লাগে তো পৰৱৰ্তী সময়ত একজেক্ট যিটো নম্বৰ হ'ব সেইটো আপোনালোকক জনোৱা হ'ব সো অলৰেডি যিখিনি ইনফৰমেশ্যন আপোনালোকক আমি জনাইছোঁ সেইখিনি এটাতো আমি প্ৰেছৰ যোগেদিও গোটেই যি ভোটাৰ আছে তেওঁলোকক জনাইছোঁ আৰু দ্বিতীয়তে যিসকল আমাৰ ৰিকগনাইজ পলিটিকেল পাৰ্টি আছে তেওঁলোককো ইনফৰমেশ্যনখিনি আমি শ্বেয়াৰ কৰিছোঁ থেংক ইউ
ইলেকশ্যন কমিশ্যনৰ ক্লেইম এণ্ড অবজেকশ্যনবিলাক হয় বা ইয়াতে বহুত একদম ইজি এটা প্ৰচেছ। আপোনালোকৰ যদি কিবা ক্লেইম এণ্ড অবজেকশ্যন থাকে তেতিয়াহ'লে সেইটো এখন প্লেইন কাগজতে কি কাৰণত আপোনালোকৰ অবজেকশ্যনটো আছে সেইটো লিখি ছাপৰ্টিং ডকুমেণ্টৰ মানে এটাচ কৰি পেলাই যি অফিচাৰ আছে অথৰাইজ অফিচাৰ আছে বা আমাৰ ইলেকশ্যন ব্ৰাঞ্চত ছাবমিট কৰিলোঁ সেইটো আমি কনচিডাৰ কৰিম। ইট ইজ ভেৰি চিম্পল, লাইক আপোনাৰ 18 বছৰ হ'ব লাগে আৰু 2 নম্বৰ কথা যিখিনি নন ট্ৰাইবেল পপুলেশ্যন আছে তেওঁলোক মানে লাষ্ট 12 বছৰৰ পৰা ইয়াৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব এজ পাৰ আৰ্টিকল 128 of 128 as well as supporting 129 of the Assam Autonomous District Constitution of District Council Rules 1951. So permanent resident means those are coming for business purpose. Some people are named in voters one. See, যদি তেওঁলোকৰ নাম যিখন আমাৰ ইলেকশ্যন কমিশ্যনৰ ভোটাৰ ইট ইজ ভেৰি চিম্পল, লাইক আপোনাৰ 18 বছৰ হ'ব লাগে আৰু 2 নম্বৰ কথা যিখিনি নন ট্ৰাইবেল পপুলেশ্যন আছে তেওঁলোক মানে লাষ্ট 12 বছৰৰ পৰা ইয়াৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব এজ পাৰ আৰ্টিকল 128 of